অপ্ৰতিম বাসৰ খটোৱা সাহিত্যিক কৰ্মৰাজিৰে পাঠকৰ হৃদয়ৰ প্ৰতিটো কথা হিল্লিত কৰি ৰখা অসমীয়া সাহিত্য জগতৰ এটি সুভ্ৰম আৰু চিনাকি নাম ডক্টৰ ৰীতা চৌধুৰী। একোখন ভাল উপন্যাসে পাঠকৰ মনৰ গহন কোণত ভাৱৰ উদ্দীপনী শিখা প্ৰজ্বলিত কৰে। মই আলোচনা কৰিবলৈ লোৱা মোৰ বুকুৰ বৰঘৰ মুখৰ কৰি ৰখা এখন জনপ্ৰিয় উপন্যাস হৈছে ডক্টৰ ৰীতা চৌধুৰী বাইদেউৰ বিভ্ৰান্ত বাস্তৱ। ৰীতা চৌধুৰী বাইদেউৰ প্ৰতিখন উপন্যাসে পাঠক সমাজক প্ৰভাৱান্বিত কৰি আহিছে। তেখেতৰ প্ৰত্যেকখন উপন্যাসে এক যোগাত্মক দিশ সূচনা কৰে। তেখেতৰ উপন্যাসৰ ভিতৰত বিভ্ৰান্ত বাস্তৱ উপন্যাসখনে মোৰ মন মগজুত বাৰুকৈ প্ৰভাৱ পেলাইছে। গায়ত্ৰীৰ শেষ মেইলটো সন্দীপনে আৰু কেতিয়াও নাপায়। প্ৰিয়ানুজে বাস্তৱ নজনাকৈ গুচি গ'ল মায়াক এৰি। থাকি গ'ল সন্দীপন আৰু মায়াৰ সেই অগাধ ভালপোৱা। প্ৰিয়ানুজৰ অৱস্থিতি যে এতিয়া তৰাৰ দেশত মায়া সেই সত্যৰ পৰা দূৰত। মায়ে ভবা নাই প্ৰিয়ানুজ যে আৰু নাই। প্ৰিয়ানুজ যে আৰু উভতি নাহে মায়াক হহুৱাবলৈ। বিভ্ৰান্ত বাস্তৱ সঁচাকৈ ইয়াত প্ৰতিটো কথাকেই যেন বাস্তৱ ৰূপত প্ৰতিফলিত কৰিছে। বাস্তৱৰ আঁৰৰ বাস্তৱখিনিকো খুব ধুনীয়াকৈ উপস্থাপন কৰিছে লেখিকাই। মায়া শক্তিশালী, কিন্তু কোনোবাখিনিত মায়া হৈ পৰে দুৰ্বল নিঃসংগ। প্ৰিয়ানুজৰ প্ৰতি থকা ভালপোৱা, যাৰ বাবে মায়া আজিও অবিবাহিতা। মায়াৰ সেই যুদ্ধৰ সময়খিনি সঁচাকৈ এক বুজাব নোৱাৰা সময়। মায়াই টোপনি ঘৰুৱাইছিল, যিটো একেবাৰে কঠিন সাধাৰণ মানুহৰ বাবে আৰু মায়াৰ সেই বয়সৰ ছোৱালীৰ বাবে। মায়া অপমানিত হৈছিল। মায়ে কলংক নাম পাইছিল। হতাশা, প্ৰতাৰণা, নিৰাশা, বিষাদ, আপোনবোৰে কৰা অৱহেলাই মায়াৰ যুদ্ধখনত শক্তিশালী মিছাইলৰ দৰে সংগ দিছিল। মায়া এদিন সফল হৈছিল যুদ্ধক্ষেত্ৰত। মায়া শক্তিশালী হৈছিল। বিভ্ৰান্ত বাস্তৱ এনেকুৱা এখন উপন্যাস যিখন পঢ়িলে প্ৰতিগৰাকী ছোৱালীয়ে পথ বিচাৰি ল'ব সফল হোৱাৰ। প্ৰতিগৰাকী ছোৱালীৰ বাবে এখন সাহসী কৰি তোলা উপন্যাস বিভ্ৰান্ত বাস্তৱ। জীৱনত কেতিয়াও হাৰি যোৱাৰ মনোভাৱে ক্ৰিয়া নকৰে। বিভ্ৰান্ত বাস্তৱ এখন অনুপ্ৰেৰণামূলক উপন্যাস, যিখনে সমাজত অৱহেলিত, প্ৰতাৰিত আৰু অপমানিত ছোৱালীবোৰৰ বাবে এক সাহস, শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰে। মই ভাবোঁ বিভ্ৰান্ত বাস্তৱ অৱহেলিত হোৱা ছোৱালীবোৰক এক নতুন জীৱন দিব, এক নতুন আশাৰ সঞ্চাৰ কৰিব। যিসকলে এতিয়াও কিতাপখন সংগ্ৰহ কৰা নাই বা পঢ়া নাই, তেওঁলোকে ডেছক্ৰিপশ্যনত দিয়া এমাজনৰ লিংকত গৈ কিতাপখন